এইকেইটা পোৱালি ফুটি হৈছে কালি পৰহি এইবোৰ সকল মই অৰিন্দম আৰু মোৰ ইউটিউব চেনেল অৰিন্দমচৱৰ্ল্ডলৈ পুনৰ স্বাগতম জনাইছোঁ বন্ধুসকল আশা কৰিছোঁ সকলো ভালেই আছে প্ৰায় 3 বছৰ মূৰত মই ঘূৰি আহিছোঁ ইউটিউব জগতলৈ পুনৰ ঘূৰি আহিছোঁ আৰু আশা কৰিছোঁ আপোনালোকে সঁহাৰি জনাই মোৰ চেনেলটো আগবাঢ়ি যোৱাত যাতে আপোনালোকে সহায় কৰে আৰু কিয় ভিডিঅ' দিব পৰা নাই এই 3 বছৰ এইটো পিছে পৰে ক'ম বাৰু কিন্তু আজি আপোনালোকে নিশ্চয় মনত আছে মই কেইবাটাও টপিকৰ ওপৰত ভিডিঅ' বনাওঁ ফাৰ্মিং ৰিলেটেড ভিডিঅ' বনাওঁ ট্ৰেভেলিং ব্লগ বনাওঁ শ্বৰ্ট ফিল্মো বনাইছোঁ 2-3খন তাৰপিছত আৰু এনেকৈ বনাম ভাল ভিডিঅ' দি যাম আৰু মই এনেকৈ প্ৰমিছ কৰিছোঁ আপোনালোকক গতিকে আপোনালোকে চেনেলটো লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আপোনালোকৰ লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিলে মই যথেষ্ট প্ৰেৰণা পাওঁ নতুন ভিডিঅ' দিয়াত গতিকে আজি যিটো ভিডিঅ' দিবলৈ লৈছোঁ আজি ফাৰ্মিং ৰিলেটেড ভিডিঅ' দিবলৈ গৈছোঁ আপোনালোকৰ ফাৰ্ম ৰিলেটেড ভিডিঅ' যিসকলে চাই ভাল পায় যিসকলে পল্ট্ৰি ফাৰ্মিং পিগাৰী ফাৰ্মিং তেনেকৈ গোট ফাৰ্মিং এইবিলাক বা ভেজিটেবল ফাৰ্মিং চাই ভাল পায় তেওঁলোকে নিশ্চয় মোৰ এই ভিডিঅ'টো ভাল পাব আৰু মোৰো এখন লোকেল ফাৰ্ম আছে পল্ট্ৰি ফাৰ্ম আছে লোকেল মুৰ্গী ফাৰ্ম আৰু হাঁহো আছে হাঁহ ফাৰ্মিং কৰিছোঁ আৰম্ভ কৰিছোঁ হাঁহ ফাৰ্মিং যদিও হাঁহ বেছি নাই তথাপিও লোকেল মুৰ্গী আছে মোৰ 200-250মান আছে বৰ্তমান আপোনালোকক দেখাব বিচাৰিছোঁ গতিকে ব'লক যাওঁ চাওঁগৈ ভিডিঅ' প্ৰথমে মুৰ্গী দানাৰ খৰচ কমাবলৈ প্ৰথমতে ভাতটো সিজাই লৈছোঁ লগতে আলু চব্জি দানাটো কেনেকৈ প্ৰস্তুত কৰোঁ আপোনালোকে চাই লওক এই ভাতটো সিজাই লৈছোঁ ভাতটোৰ লগতে আলু দিছোঁ আলুৰ লগতে চব্জি বাকলিবোৰ যিহেতু আপোনালোকেও থাকি যায় যে তেনেকৈ প্ৰস্তুত কৰি লৈছোঁ এতিয়া ভাতৰ লগত এতিয়া মই প্ৰথমে এইটো মাকৈটো দিম মাকৈ নহয় এইটো ৰাইচ পলিচ বুলি কয় 20 টকামানত মাৰ্কেটত উপলব্ধ এইটো অলপ দিলোঁ তাৰপিছত এইটো মাকৈ গুড়ি মাকৈ পলিচ এইটো প্ৰায় 26 টকামান লয় এইটো অলপ দিলোঁ তাৰপিছত লেয়াৰ দানা ফেজ 1ও খুৱাব পাৰে ফেজ 2ও খুৱাব পাৰে ফেজ 1ত অলপ ভিটামিনটো বেছি অলপ দামটো 2 টকামান বেছি প্ৰায় 35-36 মান লয় এইটো মাৰ্কেটত আৰু এইটো মই দেশী দানাত পাইছোঁ এইটো যিহেতু ব্ৰইলাৰ দানাটোৰ নিচিনা একেই খালি ইয়াৰ অলপ এইটো কম আৰু মানে গ্ৰোথটো অলপ কম হয় যদিও মাংস কোৱালিটি বিৰাট ধুনীয়া হয় এইটো 40 টকামান লয় মাৰ্কেটত আৰু ব্ৰইলাৰ দামটো আপোনালোকে জানে বহুত দাম 50 টকাৰ ওপৰত এই গ'ল আকৌ মানে ভইচ ব্যৱহাৰ কৰি নাই এইটো এনেকৈ ভালকৈ মিলাই ল'লোঁ মিলাই লৈ আমাৰ এইফালে আগফালে আছে গঁৰাল 2টামান আছে ইয়াত কেনেকৈ খাব এতিয়া ভালকৈ মিলাই লৈছোঁ এইটো মিক্সাৰটো মই যদি এইটো আপোনালোকক ভালকৈ যদি বিতংকৈ বা ডিটেইলছভাৱে যদি আপোনালোকে কি দানা দিছোঁ কি মিলাইছোঁ আৰু কোনটো পৰ্যায়ৰ কুকুৰাক মানে এদিনীয়া পোৱালিৰ পৰা আৰম্ভ কৰি কণী পৰালৈকে মেচিয়ৰ্ড কুকুৰালৈকে মানে কেনেকৈ দানাটো বনাই কি দানা দিওঁ সেইটো এটা বেলেগ ভিডিঅ' মই দিম যদি মই এইটো ভিডিঅ'তে চব ক'বলৈ যাওঁ তেতিয়া ভিডিঅ'টো বহুত দীঘলীয়া হৈ যায় চাব এইটো আমাৰ আগফালে থকা এইটো গঁৰালটো এইফালে ডাঙৰ কুকুৰাখিনি আছে এইফালে অলপ মিডিয়াম চাইজৰ পোৱালিবোৰ আছে এইফালে একদম সৰু পোৱালিবোৰ এইফালে মই লাইট দি পেলাই ব্ৰুডাৰ বুলি কয় ব্ৰুডাৰ ৰাখিছোঁ দিম কেমেৰা নগ'লে দানা আছেই কালি ৰাতি দানা বস্তু অলপ সৰহকৈ দিয়া হ'ল ঠিক আছে এই এইফালে ডিংকাৰ দি থোৱা আছে ইয়াৰ ওপৰতো কুকুৰা উঠিছে ৰাতিলৈ এইটো পানী খাব এতিয়া পানী খোৱাৰ ব্যৱস্থা তেনেকৈ কৰি দিছোঁ পাইপ কাটি দিছোঁ মানে ইয়াত পাইপ কাটি লগাই দিছোঁ পাইপ কাটি দিছোঁ এইটো বাথৰুমৰ পাইপ চাইপ কিনিবলৈ পাই যায় এইটো PVC পাইপ তেনেকুৱা এইবিলাক এইটো 2-3 দিনৰ মই এইটো খুলিবও পাৰি মই গজাল তলত দিছোঁ খুলি পেলাই এইটো ধুবও পাৰি এইটো
সদায় ডিটাৰজেণ্টে ধুব লাগে, হয় আপোনাৰ চাৰ্ফে বা চাবোনে এনেকৈ ধুই দিব লাগে, তেতিয়া সিহঁতৰ কোনো বেমাৰ আজাৰ নহয়। এইভাগে দানাটো দিলে এনেকৈ যে বনাই দিছোঁ মই ফিডাৰটো, এনেকৈ দিলে লোকচান নহয়, তাৰমানে দানাটো লোকচান নহয়, সিহঁতি গছকিব নোৱাৰে, তেতিয়া লেতেৰা নহয়, সিহঁতি হেল্ডি হৈ থাকিব, সুস্থ হৈ থাকিব। আৰু এটা মই আপোনালোকক আৰু এটা গঁৰাল দেখাবলৈ বিচাৰিছোঁ, এইটো পিছফালে আছে আমাৰ, এইটো ইয়াতো মুৰ্গী আছে যথেষ্ট, ইয়াত মেচিয়ৰ্ডখিনি আছে, ইয়াত প্ৰায় 50-60জনীমান আছে ইয়াত। ইহঁতৰ দানাটো দিবলৈ চাব কেনেকৈ খাবহি। এই গঁৰালটো দৈৰ্ঘ্য হ'ব দীঘে 10 আৰু পথালি 10, তাৰমানে 10 পূৰণ 10 সমান 100 বৰ্গ ফুট। 100 বৰ্গ ফুট এজনী মুৰ্গী যদি 1 বৰ্গ ফুট বা 1.5 বৰ্গ ফুটো যদি প্ৰয়োজন হয়, তেতিয়া হ'লেও 80 পৰা 90 পৰ্যন্ত 90 মুৰ্গী পৰ্যন্ত এই গঁৰালটো ৰাখিব পৰা যায়। আৰু যদি বাঁহ চাহ বান্ধি দিয়া হয় ন গঁৰালটোত, তেতিয়া বাঁহ চাহ বান্ধিলে কুকুৰা ওপৰত থাকিব, তেতিয়া আৰু বেছিকৈ ৰাখিব পৰা যায় মুৰ্গী। আৰু আপোনালোকে আৰু এটা কথা মন কৰিব, যাতে গঁৰালটো বা ফাৰ্মখনৰ মজিয়াটো সদায় যাতে পকা হয়, পকী কৰি ল'ব লাগে। পকী কৰি হ'লে কি হয়, তেতিয়া চাফা কৰিবলৈ সুবিধা হয়। আৰু পকাৰ ওপৰত সদায় বালি দিব লাগে, শুকান বালি দিব লাগে, তেতিয়া আপোনাৰ বহুত নম্বৰ চাফা কৰিলেই হ'ল। বালিটোৰ ওপৰত যদি হেৰি হয়, তেতিয়া ঝাৰু মাৰি সাৰি দিলেই তেতিয়া চাফা হেৰি হৈ যায়, এসপ্তাহ মূৰে সাৰি দিলে হৈ যায়। আৰু সদায় কুকুৰাবিলাকক মুৰ্গীবিলাকক ৰোগমুক্ত কৰি ৰাখিবলৈ হ'লে কীটনাশক দিব লাগে, ডিছইনফেক্টেণ্ট দিব লাগে। BGO9 বুলি কয় এটা পায়, প্ৰায় 200-250মান টকা লয় মাৰ্কেটত। ফাৰ্মত বালি এইটো কাৰণে দিয়া হয়, যাতে বালিয়ে মজিয়াখন শুকান কৰি ৰাখে, তাৰ কুকুৰা যি বিষ্ঠা আৰু যি পানী সকলো শুহি লয় আৰু কুকুৰাবিলাকক নিৰোগী কৰি ৰাখে। এমনিয়া গেছ সৃষ্টি হোৱাত বাধা দিয়ে। এমনিয়া গেছৰ ফলত মুৰ্গীৰ দেহত মাৰাত্মক ৰোগৰ লক্ষণ দেখা দিব পাৰে আৰু ই আপোনাৰ ফাৰ্ম ধ্বংস কৰি দিব পাৰে একেবাৰে। সেয়েহে ফাৰ্মাৰসকলে ফাৰ্মৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি খুবেই গুৰুত্ব আৰোপ কৰিব লাগে আৰু এসপ্তাহৰ মূৰে চূণ পানী, পটাছ বা কীটনাশক আদি ফাৰ্মত ছটিয়াব লাগে। আৰু এটা গুৰুত্বপূৰ্ণ কথা, লোকেল মুৰ্গীক যিমানে আধুনিক আৰু চাইণ্টিফিক মেথডত অথবা বৈজ্ঞানিক পদ্ধতিত প্ৰতিপালন কৰা যায়, আবদ্ধ পদ্ধতিত ৰাখি সোনকালে ওজন বাঢ়িব ঠিকেই, কিন্তু মুৰ্গীবিলাকক যদি অলপ মুকলিকৈ দিনৰ সময়ত মুকলি ঠাইত ঘাঁহ বন কীট পতংগ আদি খাবলৈ এৰি দিয়া হয়, তেতিয়াতো তাৰ মাংস গুণাগুণ আৰু ভাল হ'ব। তদুপৰি দানাৰ খৰচো যথেষ্টখিনি লাঘৱ হ'ব। চাব যাতে মুৰ্গীবিলাকৰ বয়স এমাহৰ ওপৰত হয়, এমাহৰ তলত মুৰ্গীবিলাকক ভিতৰতে আবদ্ধ কৰি ৰাখিব লাগে। আপোনালোকে দেখাৰ দৰে ময়ো মোৰ মুৰ্গীখিনিৰ বাবে 1.5 কঠামান মাটি এৰি দিছোঁ। এই ঠাইডোখৰ আগতে শাক পাচলি কৰিছিলোঁ, কিন্তু এতিয়া পাচলিৰ বাৰী বেলেগ এঠাইলৈ স্থানান্তৰ কৰি মুৰ্গীৰ বাবে এৰি দিছোঁ। আৰু সেই টেংকটো যে দেখিছে, পকী টেংকটো, সেইটো মই নিজেই খান্দি পকী কৰিছিলোঁ বায়'ফ্লক ফিছ ফাৰ্মিং কৰিম বুলি। এতিয়া ভাবিছোঁ সেইটো ইটা গাঁঠি আৰু দ কৰি প্ৰায় 5 ফুটমান দ কৰিম। এতিয়া মাছ পুহিম, লগতে তাত হাঁহ যাতে সোমাই সাঁতুৰিব পাৰে, তাত শ্ল'পিং বনাই দিম, শ্ল'পিং কৰি দিম যাতে হাঁহ তাত সোমাই সাঁতুৰিব পাৰে। এতিয়া হাঁহ উঠিব নোৱাৰে তাত, যিহেতু অলপ শ্ল'পিং বনাই দিব লাগিব। এইটো এক প্ৰকাৰৰ ইণ্টিগ্ৰেটেড ফাৰ্মিং বুলি কয়। ইণ্টিগ্ৰেটেড ফাৰ্মিং মানে দুই বা ততোধিক খেতি একেলগতে কৰা। সময়ত ইণ্টিগ্ৰেটেড ফাৰ্মিঙৰ কনচেপ্ট এটা আমাৰ অসমীয়া কৃষকসকলো আহি পৰিছে। ইণ্টিগ্ৰেটেড ফাৰ্মিং মানে এটা খেতিৰ লগতে সংগতি ৰাখি আন কেইবাটাও খেতি, যেনেকৈ পাউল্ট্ৰি কাম ভেজিটেবল ফাৰ্মিং। ইয়াত ইটো ফাৰ্মিঙৰ লগত সিটো ফাৰ্মিঙৰ পৰিপূৰক আৰু লগত সামঞ্জস্য আছে। পল্ট্ৰি ফাৰ্মৰ হাঁহ কুকুৰাৰ মল মূত্ৰ যদি ভেজিটেবল ফাৰ্মত দি দিয়া হয়, তেতিয়া সেই হাঁহৰ মল মূত্ৰবোৰে জৈৱিক সাৰ হিচাপে কাম কৰি ভেজিটেবল ফাৰ্মৰ প্ৰডাকশ্যনত আৰু ইন্ধন যোগায়। ঠিক তেনেকৈ ফাৰ্মলেণ্ড প্লাছ ডাক প্লাছ ফিচাৰিজ, অৰ্থাৎ ধান বা ঘেঁহু খেতি কৰি আমি হাঁহৰ বাবে ধান বা ঘেঁহু আহাৰ হিচাপে যোগান ধৰিলোঁ, আৰু সেই হাঁহৰ বিষ্ঠা বা মল মূত্ৰ ফিচাৰীত পৰি
মাছৰ খাদ্য যোগান ধৰা হ'ল। আমাৰ লোকেল মুৰ্গীৰ ডিম যথেষ্ট চাহিদা আছে। নাই কমেও 10 টকাকৈ বিক্ৰী হয়। বজাৰতো ইয়াত প্ৰায় 15 টকাতে বিক্ৰী হয়, 15 টকাই লয় বজাৰ। মই ঘৰৰ পৰা কোনোবাই বিচাৰিলে মই 10 টকাতে দিওঁ। আৰু এই বাকচৰ পাচিবোৰ দি দিছোঁ যাতে মুৰ্গীবিলাকে ডিম পাৰিব পাৰে। আৰু আগফালৰ যিটো মোৰ ফাৰ্ম আছে, ভাঙি নাযায়, যিটো গঁৰাল আছে তাৰ পৰা আৰু কালেকশ্যন কৰোঁ অলপ। ইয়াত কিমান পাৰি থৈছে চাওঁ। আগফালেও এইটো ফাৰ্মতো যথেষ্ট, এইটো গঁৰালতো যথেষ্ট মেচিয়ৰ মুৰ্গী আছে, কণী পৰা মুৰ্গী। ইয়াতো বহুত আছে, 1 2 2 3 4 5 6 7টা আছে। কষ্ট হয়, কষ্ট অলপ হয় বাৰু। তোমাৰ 3 টাইম ৰাতিপুৱা, দুপৰীয়া আৰু গধূলি সময় দিব লাগে অলপ। কিন্তু তাৰ কষ্টটো হয় বাৰু, কষ্ট কিহত নাই। আৰু সপ্তাহটোত 2 দিনমান 3-4 দিনৰ মই ফাৰ্মখন চফা কৰোঁ, তাত লাগি যায় আধা বেলা। বাকী এনেকৈ আপোনাৰ প্ৰায় 15 মিনিট এনেকৈ 3 টাইম ডেইলি সময় দিলে হৈ গ'ল। ইয়াত অকণমান নিদিবটো দেখি কুকুৰা নেকি পাৰি থৈছে। লোকেল মুৰ্গীৰ যথেষ্ট ডিমৰ চাহিদা আছে, লগতে মাংসৰো। মই সেইটো কাৰণে মই কেৱল লোকেল মুৰ্গীয়ে কৰি আছোঁ। ৰাতি হ'লে ইয়াতো উঠি থাকে কুকুৰাবোৰ, এই ডাঙৰ কুকুৰাবিলাক ইয়াতো থাকে, প্ৰায় 14-15 দিনমান ইয়াতো উঠি থাকে। মই কণী বিকোঁ যদিও ইমানো তেনেকৈ বিকা নহয়, বিকোঁ বাৰু তথাপিতো, কিন্তু বেছিভাগ আমাৰ ইনকুবেটৰটো দিয়া হয়। মই এনেই কুকুৰা মাকক উমনি নিদিয়াওঁ। উমনি দিয়া হ'লে কি হয়, সময়টো কণী পাৰিব, তাতো উমনি লওঁতো তাতো 20 দিন 21 দিন লাগি যায়। তাৰপৰা আকৌ ডাঙৰ কৰিব, তাতো 1.5 মাহ 2 মাহ লাগি যায়। গতিকে সময়টো বহুত গুচি যায়গৈ, তেনেকৈ লোকচান হয়। সেইকাৰণে মই এই ইনকুবেটৰতে দিওঁ। এনেকৈ এদিনৰ পৰা ইনকিউবেটৰৰ পৰা ওলোৱাৰ পিছত এদিনৰ পৰা 15 দিনমানলৈকে সিহঁতক এনেকৈ ব্ৰুডিং ছিষ্টেমত ৰাখিবলগীয়া হয়, হিট দি পেলাই। তাৰপিছত সিহঁতক আকৌ হেৰিলৈ লৈ যাওঁ, আকৌ পিঞ্জিয়ালৈ লৈ যোৱা হয় সিহঁতক। তাতো প্ৰায় 1 মাহমানলৈকে ৰাখি তাৰপিছত সিহঁতক তলত ৰখা হয়। ব্ৰুডিং ছিষ্টেমৰ পৰা আনি পেলাই, যিটো মই এইটো কৈছোঁ যে ব্ৰুডাৰকেইটাৰ পৰা আনি পেলাই 15-20 দিন ৰাখি পেলাই ইয়াত আৰু 15 দিনমান এনেকৈ ৰাখোঁ। তাৰপিছত সিহঁতক ইয়ালৈ লৈ আহোঁ। ইয়াতো উঠি আছে চব, ইয়াতো প্ৰায় 14-15 দিনমান ইয়াতো উঠিছে।
এতিয়া আপোনালোকে মোৰ ফাৰ্মখন দেখিলে বন্ধুসকল, যদিও এখন সৰু ফাৰ্ম তথাপিতো মই খুব মৰমেৰে আৰু আগ্ৰহে মই হেঁপাহেৰে মই ফাৰ্মখন গঢ় দিব চেষ্টা কৰিছোঁ। আৰু প্ৰায় প্ৰথমতে 8জনী ঘৰৰ কুকুৰাই আছিল, মুৰ্গী আছিলে 8জনীৰ পৰা এতিয়া প্ৰায় 250মান কুকুৰা হ'ল। মাজে সময়ে বিকিও থাকোঁ, পোৱালিৰ পৰা আৰম্ভ কৰি একদম ডাঙৰ মুৰ্গীলৈকে প্ৰায় 250মান আছে। গতিকে পাৰে আৰু সকলো নিবনুৱা যিসকল নিবনুৱা যুৱক যুৱতীসকল আছে, চাকৰি প্ৰত্যাশী যুৱক যুৱতীসকল আছে, আনকি গৃহিণীসকলেও পাৰে এইটো কাম কৰিব। আৰু এইটো কৃষি কৰ্ম হ'ল বুলি এইটো এটা পাৰ্ট হয়, যিবিলাক পাউল্ট্ৰি ফাৰ্মিং এতিয়া মই কৰি আছোঁ, এইটো এটা পাৰ্ট হয়। এইটো আপোনাৰ কৃষি কৰ্মৰ যিখিনি এগ্ৰিকালচাৰ ফিল্ডত নামিব খোজে, এইটো এটা পাৰ্ট হয়। পাউল্ট্ৰি ফাৰ্মিং কৰিব পাৰে। ইয়াৰ লগতে আপুনি ইয়াৰ লগত সংগতি ৰাখি পিগাৰী ফাৰ্মিং, গোট ফাৰ্মিং এইবিলাক কৰিব পাৰে, লগতে ভেজিটেবল ফাৰ্মিং কৰিব পাৰে। এইবোৰ সকলো মিলি এইবোৰ ইণ্টিগ্ৰেটেড ফাৰ্মিং বুলি কয়। এতিয়া ধৰি লওক নাম ল'ব লাগিব, এতিয়া ধৰি লওক বহুত এনেকুৱা আমাৰ অসমৰে খেতিয়ক, নাম জ্বলা খেতিয়ক আছে, আদৰ্শৱান খেতিয়ক আছে। তাৰ ভিতৰত এজন নাম ল'ব লাগিব, গোলাঘাটৰ খুমটাই সমষ্টিৰ পল্লৱ গগৈ। তেওঁ মানে যথেষ্ট মানে ভাৰতীয় মানে হেৰি হিচাপে এজন বেষ্ট খেতিয়ক ফাৰ্মাৰ হিচাপে তেওঁ ৰাষ্ট্ৰীয় পুৰস্কাৰ প্ৰাপ্ত হৈছে, বঁটা পাইছে তেওঁ শ্ৰেষ্ঠ কল খেতিয়ক বুলি। তাৰপিছত এজন আছে সোৱণশিৰি পাৰৰ এজন আছে ধেমাজি, তেওঁৰ নামটো পুতুল গগৈ। আৰু এজন তিলেশ্বৰ সন্দিকৈ বুলি কয়, তেওঁৰ লাকৱাৰ, আমাৰ চৰাইদেউ জিলা লাকৱাৰ। তেওঁ যথেষ্ট মানে কৃষি কৰ্মৰ ক্ষেত্ৰত যথেষ্ট নাম উজ্জ্বলাবলৈ সক্ষম হৈছে। তেনেকৈ আপোনালোকে আদৰ্শ হিচাপে ল'ব পাৰে আপোনালোকে। গতিকে যিখিনি হওক মোৰ ফাৰ্মখন দেখুৱালোঁ আপোনালোকে, কামত কোনো সৰু-বৰ নাই, পৰিশ্ৰম কৰিব, পৰিশ্ৰমী আৰু কষ্ট সহিষ্ণুতা একাগ্ৰতা থাকিলে লাগিলে খেতিয়কেই হওক, সেই খেতিয়কৰ কোনো মৰণ নাই কোনোদিনে। গতিকে বহুত দিনৰ মূৰত মই ভিডিঅ' দিছোঁ ৰাইজসকল, মোৰ বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো আগবাঢ়ি যোৱাত সহায় কৰিব। আৰু পুনৰ নতুন ভিডিঅ' এটা দিয়া প্ৰতিশ্ৰুতিৰে মই আজিলৈ বিদায় লৈছোঁ। বাই, ধন্যবাদ। ভাল হৈছে। এইবোৰ তেনেকৈ এইটো জেগাতে এইবোৰ আমি চটপটি কৰিছোঁ, এইবিলাক চটপটি, এইবিলাক হেৰি আছে, ভেন্দি আছে। এইজোপা ভোল গছ দিছোঁ, এইটো প্ৰায় আমাৰ লাগিব কিছুদিনৰ পিছত। এইখিনিৰ পৰা আৰম্ভ কৰি ধুনীয়াকৈ দি দিয়া হৈছে সুন্দৰকৈ। 3.5 কঠা 4 কঠা ওচৰা মাটি আছে। যিহেতু টাউনৰ একেবাৰে সমীপৰ, আমাৰ শিৱসাগৰ টাউনৰ একেবাৰে সমীপৰ অঞ্চল হয় এইটো, আৰু আমাৰ ইয়াত মাটি অলপ কম, শ্বৰ্টেজ, সেইটো কাৰণে এইখিনিতে কৰিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে এইবাৰ ধান ভৱিষ্যতে পৰিকল্পনা কৰিছোঁ, ইয়াতে এটা হেৰি হ'ব বুলি, ফিচাৰী কৰিম বুলি ভাবিছোঁ এইখিনিতে। এইটো যিটো দেখিছে আপোনাৰ ধান কৰিছোঁ, ইয়াত ধান খেতি কৰিছোঁ। এইবাৰ অহা বছৰ পৰিকল্পনা কৰিছোঁ, এইবাৰ ঠাণ্ডা দিনতে, খৰালি দিনতে ফিচাৰী এটা খান্দিম বুলি। এইফালে জাহাজী কল দিয়া আছে, গোটেই লাইনটোতে ভাবিছোঁ জাহাজী কল কৰিম, মাটি চাটি আৰু পেলাবলৈ আছে। বৰ্তমান সময়ৰ এটা অতি জনপ্ৰিয় আৰু ইনস্পিৰেশ্যনেল জয়ধ্বনি সদ্যহতে এইফালে ভাত কেৰেলা আছে, খুব ঘনাই শুনিবলৈ পোৱা যায়, সেইটো হৈছে খেতিও আমাৰ বজাৰো আমাৰ। এইফালে ভেন্দি আছে, অৰ্থাৎ আমি অসমীয়া খেতিও দখল কৰিব লাগিব আৰু বজাৰো দখল কৰিব লাগিব। আমি কৃষিৰ উন্নত ৰাজ্য যেনে উত্তৰ প্ৰদেশ, হাৰিয়ানা, পাঞ্জাৱ, কৰ্ণাটক, মধ্যপ্ৰদেশ আদিৰ পৰা উদাহৰণ ল'ব লাগিব। অৱশ্যে সদ্যহতে অসমত কৃষিৰ ক্ষেত্ৰত এক নতুন বিপ্লৱৰ সূচনা হৈছে। বহুত অসমীয়া যুৱক যুৱতী কৃষিৰ ক্ষেত্ৰলৈ আগবাঢ়ি আহিছে। আমি যুঁজিম, আমি জিকিম। ভিডিঅ'টো ইমান দেৰিলৈকে চোৱাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। মই অৰিন্দমে পুনৰ এটা নতুন ভিডিঅ'ৰ